নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ যি আসাম পুলিচ কামাণ্ডো বেটেলিয়নৰ আপোনালোকৰ 2450টা পদ মুকলি কৰা হৈছিলে, সেই পদসমূহৰ ইতিমধ্যে আপোনালোকৰ সকলো প্ৰচেছ সম্পূৰ্ণ হৈ গৈছে। আপোনালোকৰ ফিজিকেল ভাইবা সকলো আপোনালোকৰ সম্পূৰ্ণ হৈ গৈছে। অকল আপোনালোকৰ ফাইনেল ৰিজাল্ট বাকী আছে আৰু আপোনালোকৰ ফাইনেল কাট অফ। আৰু আপোনালোকে ইতিমধ্যে গমে পাইছে যে আপোনালোকৰ ফাইনেল ৰিজাল্ট আগষ্ট মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব। আগষ্ট মাহৰ শেষৰ ফালে আপোনালোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু আপোনালোকে কিমান নম্বৰ পালে আপোনালোকৰ চাকৰিটো হ'ব বা আপোনালোকৰ কিমান ফাইনেল কাট অফ যোৱাৰ সম্ভাৱনা আছে। আজিৰ এই ভিডিঅ'টোত সকলো আমি কেটেগৰী ৱাইজ আপোনালোকৰ ফাইনেল কাট অফ মাৰ্কৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে যি আসাম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ 2450টা পদ মুকলি কৰা হৈছে, সেই পদসমূহৰ আপোনালোকৰ ফাইনেল কাট অফ কিমান যাব পাৰে, মই আপোনালোকৰ বাবে এটা এক্সপেক্টেড কাট অফ মাৰ্ক লৈ আহিছোঁ। আপোনালোকে চাব পাৰে URৰ বাবে আপোনালোকৰ 80ৰ পৰা আপোনালোকৰ 85লৈকে যোৱাৰ সম্ভাৱনা আছে UR কেটেগৰীবোৰৰ। আৰু আপোনালোকৰ যিবোৰ OBC কেটেগৰী আছে সেইসকল বন্ধু বান্ধৱীৰ বাবে আপোনালোকৰ 75ৰ পৰা 78লৈকে যোৱাৰ সম্ভাৱনা আছে। আৰু যিবোৰ ST কেটেগৰী আছে সেইবোৰ বন্ধু বান্ধৱীৰ 70ৰ পৰা 75লৈকে যোৱাৰ সম্ভাৱনা আছে। আৰু যিবোৰ আপোনালোকৰ SC কেটেগৰীৰ বন্ধু বান্ধৱী আছে সেইসকল বন্ধু বান্ধৱীৰ 72ৰ পৰা আপোনালোকৰ 76লৈকে যোৱাৰ সম্ভাৱনা আছে। আৰু EWS কেটেগৰীৰ বন্ধু বান্ধৱীসকলৰ 65ৰ পৰা আপোনালোকৰ 70লৈকে যোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে গমে পায় যে আপোনালোকৰ যি আসাম পুলিচ কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আপোনালোকৰ আগষ্ট মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব। আৰু আপোনালোকৰ এই কাট অফ মাৰ্কৰ আশে পাশে আপোনালোকৰ ফাইনেল কাট অফ মাৰ্ক যোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে অতি সোনকালে আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আপোনালোকে আগষ্ট মাহৰ শেষৰ ফালে আপোনালোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।